নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ সম্পৰ্কে তেনেহ'লে বলক আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ নম্বৰ 1 ভাৰতৰ প্ৰথম ICS অফিচাৰ কোন আছিল ইয়াৰ উত্তৰ হৈছে শ্ৰী সুৰেন্দ্ৰনাথ নম্বৰ 2 ভাৰত চীনৰ হিমালয়ান ডালক কি নামেৰে জনা যায় ইয়াৰ উত্তৰ হৈছে মেকমোহন লাইন নম্বৰ 3 কোনখন দেশৰ লিখিত সংবিধান নাই ইয়াৰ উত্তৰ হৈছে ইংলেণ্ডত লিখিত সংবিধান নাই নম্বৰ 4 ভাৰত পাকিস্তানৰ হিমালয়ান ডালক কি নামেৰে জনা যায় ইয়াৰ উত্তৰ হৈছে ৰেড ক্লিফ লাইন নম্বৰ 5 বিশ্বৰ ক'ত বগা হাতী পোৱা যায় ইয়াৰ উত্তৰ হৈছে থাইলেণ্ডত বগা হাতী পোৱা যায় নম্বৰ 6 সূৰ্যৰ পোহৰ পানীৰ কিমান তললৈ যায় ইয়াৰ উত্তৰ হৈছে প্ৰায় 400 মিটাৰ তললৈ যায় নম্বৰ 7 বিশ্বৰ কোনখন দেশত মহ পোৱা নাযায় ইয়াৰ উত্তৰ হৈছে ফ্ৰান্স দেশত মহ পোৱা নাযায় নম্বৰ 8 বিশ্বৰ কোনখন নদীৰ পানী গৰম ইয়াৰ উত্তৰ হৈছে নীল নদীৰ পানী গৰম নম্বৰ 9 সমগ্ৰ বিশ্বত কেইটা ভাষা আছে ইয়াৰ উত্তৰ হৈছে প্ৰায় 6500টা ভাষা নম্বৰ 10 বিশ্বৰ কোনখন দেশত কেৱল পুৰুষ আছে ইয়াৰ উত্তৰ হৈছে বেটংকন চিটি ইউৰোপ কেৱল 1000 জন পুৰুষ আছে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰত ত্যাগ আন্দোলন ক'ৰ পৰা আৰম্ভ হৈছিল ইয়াৰ উত্তৰ হৈছে মুম্বাইৰ পৰা আৰম্ভ হৈছিল নম্বৰ 12 বিশ্বৰ প্ৰথমখন চলচ্চিত্ৰৰ নাম কি আছিল ইয়াৰ উত্তৰ হৈছে লাইট অফ নিউয়ৰ্ক নম্বৰ 13 সকলোতকৈ ডাঙৰ প্ৰাচীৰ কি ইয়াৰ উত্তৰ হৈছে দ্য গ্ৰেট ৱাল অফ চাইনা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি বাৰু ইয়াৰ উত্তৰ হৈছে যকৃত নম্বৰ 15 বিশ্বৰ ক'ত মুদ্ৰাৰ প্ৰচলন নাই ইয়াৰ উত্তৰ হৈছে লাওছত মুদ্ৰাৰ প্ৰচলন নাই এই প্ৰশ্নটোৰ উত্তৰ যদি আপুনি জানে কমেণ্ট কৰি জনাব আপুনি যদি মোৰ এই ভিডিঅ'সমূহ চাই অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক তেনে পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো মাটিকালি হিচাপে ভাৰত বিশ্বৰ ভিতৰত কিমান নম্বৰ স্থানত আছে ইয়াৰ উত্তৰ হৈছে 7ম স্থানত আছে ভাৰতবৰ্ষত স্পীড পোষ্ট সেৱা কেতিয়াৰ পৰা মুকলি কৰা হৈছিল ইয়াৰ উত্তৰ হৈছে 1984 চনৰ 1 আগষ্টৰ পৰা ইয়াৰ পিছৰ প্ৰশ্ন বিশ্বৰ ভিতৰত সকলোতকৈ ডাঙৰ লাইব্ৰেৰীটো ক'ত আছে ইয়াৰ উত্তৰ হৈছে ৰুছ দেশৰ নেশ্যনেল লাইব্ৰেৰী আপুনি বাৰু জানেনে বিশ্বৰ ভিতৰত সকলোতকৈ ধনী দেশ কোনখন ইয়াৰ উত্তৰ হৈছে কাটাৰ বৰ্তমান বিশ্বৰ ভিতৰত সকলোতকৈ ধনী দেশ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ